গুড মৰ্নিং। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি আমাৰ এটা বিশেষ দিন আছে আৰু কি হয় সেই বিশেষ দিনটো আপোনালোকক অকণমান পিছত জনাই আছোঁ, তো চাই থাকক। ৰাতিপুৱাতে সকলোৱে আজি ব্যস্ত হৈ পৰিছে। দেখিছেই নহয়, বুট মগু এনেকৈ যা যোগাৰ কৰি আছে। মানে ঘৰত আজি এটা খুব শুভ কাম এটা আৰম্ভ কৰিব ওলাইছে। তো তাৰ কাৰণে এনেকৈ শৰাই এখন সৰুকৈ আগবঢ়াব বিচাৰিছে ভগৱানৰ ওচৰত, আৰু যাৰ বাবে এই আয়োজন কৰা হৈছে। তো এনেকৈ ৰেডি কৰা হৈছে গোটেইখিনি, ফুল তুলসী গাখীৰ গোটেইখিনি ৰেডি কৰিছে। এয়া মায়ে শৰাইৰ কাৰণে যা যোগাৰ কৰিছে। তো চাওক, আজি আচলতে আমাৰ ঘৰত নতুনকৈ খুঁটা পুতিব ঘৰ বনাবৰ কাৰণে। তো তাৰ কাৰণে এই বিশেষ আয়োজনটো আজি কৰা হৈছে। এয়া খুৰাই যিবোৰ খুঁটা পুতা আগৰ নিয়মবিলাক কৰি আছে এনেকৈ, কাৰণ আমিতো নাজানো। খুৰাই হেডমিস্ত্ৰী হয়, মানে খুৰাই সকলো কাম কৰিছে আমাৰ ঘৰৰ। প্ৰায় গোটেইকেইটা ঘৰ বুলি ক'লেও বেয়া নহয়, কাৰণ আমাৰ এতিয়ালৈকে 2টামান ঘৰ বনোৱা হ'ল। গোটেইকেইটা খুৰাই কৰিছে। এয়া যিখিনি মানে খুঁটা পুতা আগৰ নিয়ম সেয়া কৰিছে, আৰু মাও অকণ হেল্প কৰি দিছে চাকি বাতি জ্বলোৱাত অকণমান। তাৰপিছত এনেকৈ কিবা এটা মনটো ভাল লাগি আছে, কাৰণ নতুনকৈ খুঁটা পুতিছে ঘৰৰ, মানে বহুত দিনীয়া আশা আছিলে। অলপ পূৰ হ'ব গৈ আছে লাহে লাহে, ভগৱানে যদি ভালে কুশলে ৰাখে। তাৰপিছত মায়ে এয়া ধূপ ধূনা এনেকৈ জ্বলাই দিছে অকণমান। খুঁটা পুতাৰ আগৰ নিয়মবোৰ কৰা হৈ গ'ল। তাৰপিছত বাকী কৰি আছে, মা অকণমান প্ৰসাদো আগবঢ়াই দিছে। তাৰপিছত এয়া সকলোৱে ধৰি মেলি খুঁটাটো পুতিলে। বেছি মানুহ বাৰু মতা হোৱা নাই, এনেই ওচৰে বৌহঁত, দাদা বৌ, তাৰপিছত খুৰা খুৰী এনেকৈ কেইজনমানকে নিমন্ত্ৰণ দিয়া হৈছে, কাৰণ ইমান ডাঙৰো কৰা নাই, কাৰণ খুঁটাহে পুতিছে সেইকাৰণে। তাৰপিছত এয়া খুঁটা পুতাৰ পিছত যি নিয়ম কৰিব লগা আছে মাও অকণমান কৰি আছে। এয়া মানে খুঁটাটো বোলে শুদ্ধিকৰণ কৰিব লাগে, সেয়াও কৰি আছে মায়ে। আমি ওচৰতে বহি সকলোৱে চাই আছোঁ। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আপোনালোকেও সকলোৱে মৰম দিব বুলি আশা থাকিল। ফুল তুলসী পানীখিনি এই লাষ্টৰ খুঁটাটোত মায়ে ঢালি দিলে। আৰু এনেকৈ কিবা ঘৰৰ মানুহবোৰে মানে অকণ অকণকৈ দিব লাগে চিমেণ্ট বালি খুঁটাটোৰ গুৰিত, সেয়েহে সকলোৱে মায়ে দি আছে। তাৰপিছত এয়া পাপাও দিছে অকণমানকৈ। তাৰপিছত আমাৰ ল'ৰাও দিলে অকণমান। তাৰতো উৎপাত, তাৰ খুঁটা নুপুতা আগৰ পৰাই আৰম্ভ। এয়া সিও দি আছে এনেকৈ। তাৰপিছত মাহীয়ে দিলে। তাৰপিছত ময়ো দিলোঁ অকণমান। সকলোৱে জোকাই আছিলে সেইকাৰণে, আৰু কিবা নিয়ম আছে বোলে বাওঁহাতে দিওঁ, মইতো বাওঁহাতে ভালকৈ ধৰিব নোৱাৰোঁ। তাকে সকলোৱে জোকাই কাৰণে হাঁহি আছিলে। এই বৌ খুৰী সকলোৱে দিয়ে। তাৰপিছত এই প্ৰসাদ বিতৰণ কৰিবৰ কাৰণে খুৰীকে লগাই দিলোঁ, কাৰণ আমিতো বাকী কামত লাগি আছোঁ, সময় পোৱা নাই। খুৰী অকণ ভগৱানৰ ওচৰতো আগবঢ়াই দিলে। তাৰপিছত বাকী ৰাইজবোৰক খুৰীয়ে ভগাই দিলে এখন এখনকৈ। আৰু আমি আহি গ'লোঁ চাহত লাগিবলৈ। ভাল কাম এটাত মিঠাই আগবঢ়োৱা হয়েই, নহয় জানো? মিঠাইটোৱে মেইন। সেয়েহে চাহ তেনেকুৱা একো যোগাৰ কৰা নাই, মিঠাই আৰু চাহ। আমি তিনিজনে এনেকৈ লাগি ভাগি চাহকণ দিলোঁ বাৰু। তাৰপিছত আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।